এয়া আমি পদুচেৰীত সাগৰ চাবলৈ আহিছোঁ আকৌ এবাৰ। পাৰে পাৰে এয়া ডাঙৰ ডাঙৰ বহল বহল ৰাস্তা। এই আছে সাগৰ ঢল। চোৱাচোন এই আমি তলত খাম বোলা, এই বাহিৰত খাম, বাহিৰত খাম। পাই পাই এই তলতে পাম। এই দোকান এই দোকানবিলাকত খালে হ'ল। চাচোন সাগৰ। আপোনাৰ এইটো কি গছ? বাদাম গছ নেকি? এই বাদাম গছ হয়নে? বাদামৰ গছ শাৰী শাৰীকৈ, কাজু বাদামৰ গছ। ইউৰো জোকা এয়া ফ্ৰেঞ্চ টাউনো হয়, ফ্ৰেঞ্চ কলনি। লাগছে সাগৰৰ ঢৌ ভাল লাগিছে। Hey. Side here. সাগৰ চাবলৈ আহিলোঁ বোলো। সুদূৰ কাকিৰ পৰা সাগৰ চাবলৈ আহিছোঁ। সাগৰৰ মাছ খাওঁ। এখন ঢৌ ইমান ডাঙৰ ডাঙৰ ঢৌ আহিছে। কেনেকুৱা চাওঁ। লাহে লাহে হাই টাইডছ হৈ গৈ আছে। ৰাতিপুৱা আহিছিলোঁ ল' টাইডছ, এতিয়া আহিছোঁ হাই টাইডছ হৈ গৈ আছে। মানে পানীবিলাক ওপৰলৈ উঠি উঠি আহি আছে। ৰাতিপুৱা এইটো বহুত তলত আছিলে পানী, এতিয়া ওপৰলৈ উঠি আহি আছে। আমি চি ফুড খাবলৈ আহি আছোঁ। সেইটো লাইট হাউচ, লাইট হাউচৰ ওপৰত মানুহ উঠি আছে। এই এটা দোকান চোকান আছে। মহাত্মা গান্ধী মূৰ্তি ৰাখিছে। মাজত খুটি কেইটামান পুতি থৈছে। ট্ৰিবিউট ৱাল। চলো এয়া শিলৰ টাৱাৰ। এটা এটা শিলত কাটা টাৱাৰবিলাক চোৱাচোন। এটা এটা শিলত কাটা টাৱাৰ। এইফালে আছে, এইফালে সেইফালে আহা, এইফালে আহোঁ। অঁ তললৈতো নামি চাওঁ, বাহিৰলৈ ক'লৈ গৈ আছে। এইফালে নামি যাওঁ, এইফালে যা। সেই এইফালে সেই তাকে বিচাৰিছোঁ খোৱাকে। সাগৰ দেখিছোঁ আজি। আমি গৈ থাকোঁ, মানুহ দেখিছোঁ আজি বহুত মানুহ। বহুত ডাঙৰ এয়া আমি সাগৰৰ পাৰত চাইছোঁ, কিমান মানুহ সাগৰৰ পাৰত। আৰু ঢৌবিলাক দেখিছে ভাই, ঢৌবিলাকে আহি ভৰি চুই যায়হি। কিছুমান ঢৌ একে পাৰলৈকে উঠি আহে। এয়া আমাৰ টিকলি টিকলা
গুণগুণ বাইদেউ চব মানুহেই মানুহ ডাঙৰ বাট ডাঙৰ ডাঙৰ হৈ আহি আছে এতিয়া এয়া বহি পেণ্ট তিয়াই দিলেহি চোৱাচোন সাগৰ ধৰি আছোঁ অকণমান জুমকৈ দেখাইছে চোৱাচোন কিমান ডাঙৰ ডাঙৰ হৈ আহিছে পুলিচে হুইচেল মাৰি আছে দৰলৈ যাবলৈ মানা কৰি আছে পুলিচে মানা কৰিছে মানুহে নামানে চোৱাচোন বৰ ধুনীয়া লাগিছে ন কি ধুনীয়া লাগিছে সাগৰখন পানী পাই গ'ল পানীয়ে পাই গ'লি ঢৌবিলাক দেখিছা বৰ ধুনীয়া লাগিছে গাৰ্ডবিলাকে মাতি আছে পানীলৈ যাবলৈ মানা কৰিছে ডুবি যাব পাৰে যে বিচত আছে পানী অ'কে গছডাল চোৱাচোন গোটেই গছডাল কিমান শিপা হৈ আছে আহঁত গছ মেইন গুৰিটো বহুত দূৰত চোৱাচোন শিপা কিমান ওলাইছে লাষ্ট শিপা ইয়ালৈকে মেইন গুৰিটো সেই তাত চোৱা কিমান শিপা ওলাইছে কলিকতাত এজোপা আছে এনেকুৱা ইয়াত এজোপা আছে আমি এই মাতৃ মন্দিৰলৈ আহি আছোঁ বিশ্বৰ বিভিন্ন দেশৰ পৰা ইয়ালৈ আহে মানে মাতৃ মন্দিৰ একদম চাইলেঞ্চ মানুহবিলাক কোনো মাত বুগুল নকৰে একদম চাইলেণ্টলি মেডিটেশ্যনত থাকে ঘৰটো চোৱাচোন আমি গৈ আছোঁ মাতৃ মন্দিৰলৈ এইটোৱে মাতৃ মন্দিৰ এইটো মাতৃ মন্দিৰ এই নীতি 124খন দেশৰ মাটি ইয়াত জমা কৰি ৰাখিছে আৰু এই এৰিয়াটোত পানী জমা কৰিব অলপ বনাই আছে ধুনীয়া লাগিছে আনকমন বস্তু কিছুমান দেখিবলৈ পাইছে আমি অ'কে অ'কে চাওক দেৰি হৈছে আমাক যাবলৈ কৈছে সোনকালে এইটো মাতৃ মন্দিৰ আকৌ এবাৰ তোমালোকক দেখাইছে ভালে চোৱা চোৱাচোন মাতৃ মন্দিৰৰ লগত ময়ো এইটো আমাৰ টিকলাটো অ'কে থেংক ইউ মন্দিৰটো চোৱাচোন ধুনীয়া লাগিছে এইখন পালেহি সাগৰ এইখন এখন বেলেগ বীজ ইয়াত আহিছেনে মানুহবিলাকে কেনেকৈ গা ধুই আছে সাগৰখন চোৱাচোন পানী বা পানী কলকৈ আহিছে চোৱাচোন পানী কপাইছে দেখিছেনে কিমান ইয়া নাও আহি আছে এই নাৱত মাছ আহি আছে সেই নাওবিলাকত মাছ আহি আছে সাগৰীয় মাছ চাবাচোন মাছবিলাক সাগৰীয় মাছ আহি আছে এইবিলাক দোকান এইবিলাক সৰু সৰু দোকান ইয়াতে সাগৰৰ মাছৰ ভাজি পোৱা যায় যোনটো মাছ খোৱা সেইটো দেখুৱাই দিলে তেওঁলোকে ভাজি পেলাই দিয়ে চোৱাচোন সেই না সাগৰ পাৰ ঢৌবিলাক চোৱাচোন এনেকুৱা ঢৌ আহিছে মানে মানুহ ৰুটি খাই খাই গৈছে ৰুটি খাই এইয়া বনাই আছে কি বনাই আছে এই আছে ঢৌ কি ঢৌ আহিছে ধুনীয়া লাগিছে নহয় তোমালোকৰ কাৰণে মই ভিডিঅ'টো বনাই লৈছোঁ এয়া পাৰৰ পৰা গ'লে যাবাচোন এয়া আমি হেৰি কৰি এনজয় কৰি লওঁ তাৰপিছত এইবিলাক কিনা কৰি কিনি পিছত এনজয় কৰি লওঁ ন আমি এনজয় কৰি লওঁ এয়া আমাৰ এণ্টাৰটেইনমেণ্ট এয়া পুতলা এয়া আই মানুহ এয়া বাইদেউ পুতলা ভণ্টি